নমস্কাৰ, মোৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি মই ভিডিঅ'টোত কি দেখাম সেই আইডিয়া নাজানো। সকলো ভিডিঅ'টো আৰম্ভ কৰিম। নাৰেংগী পাৰ হ'লোঁ আৰু যদিও আজি দেওবাৰ ৰাস্তাত গাড়ী মটৰৰ পৰিমাণ কিন্তু কম নহয়, চাগে ছট পূজাৰ কাৰণে। আগত ভিৰ দেখিছোঁ, চাগে পানীখাইটি ৰেলগেট বন্ধ। এয়া ট্ৰেইন গ'ল আৰু এতিয়া আমি বলক যাওঁ। এয়া হৈছে গুৱাহাটীৰ পৰা নগাঁও অভিমুখী ৰাস্তা। আৰু এই ৰাস্তাটোৰ ফালে মই যেতিয়াই আহোঁ ইমান এটা ধুনীয়া পৰিৱেশ, সঁচাকৈ মোৰ বহুত ভাল লাগে এই ৰাস্তাটো। আৰু মই এইখিনি ৰখি পেলাই এইকাৰণে ভিডিঅ'টো কৰিলোঁ যে চাওক, কোনোবা যদি অহা নাই এইফালে আহিব। চাওকচোন ৰাস্তাটো কিমান ধুনীয়া, মই দেখাই দিছোঁ ভালকৈ। সঁচাকৈ বহুত ধুনীয়া পৰিৱেশ ৰাস্তাটোৰ। আৰু কাষত ব্ৰহ্মপুত্ৰ আছে ইফালে। বহুতে আহিছে, মেক্সিমামে আহে এফালে। আৰু সঁচাকৈ এটা বহুত ধুনীয়া ৰাস্তা, আপোনালোকে আহিব যিসকলে অহা নাই। উপস্থিত আছোঁ আৰোহণ ৰিজৰ্টত। আৰু দেখাম এতিয়া আৰোহণ ৰিজৰ্টৰ গোটেই পৰিৱেশটো, বা ইয়াতে কি আছে। মই যিহেতু এটা বিশেষ ঠাইলৈ আনিম বুলি কৈছিলোঁ, য'ত আহিম মই কোৱা নাছিলোঁ প্ৰথমতে, তো এতিয়া মই দেখাম আৰোহণ ৰিজৰ্ট। তো ইয়াতে কটেজবোৰ কেনেকৈ থাকে, একচুৱেলি ইয়াৰে আটাইতকৈ বিশেষত্বটো হ'ল যে ইয়াৰ কটেজবোৰ মানে গছৰ ওপৰত থকা যেন লাগিব আপোনাৰ, আৰু এনেকুৱা বাঁহৰ কাঠৰ তেনেকুৱা লাগিব। চ' সেই কটেজবোৰ কেনেকৈ থাকে, আৰু খুব ধুনীয়া পৰিৱেশ আচলতে। মই গোটেইখিনি দেখাম। বহুত আপলে উঠিবলগীয়া হৈছে, ভাগৰি গৈছোঁ। বলক দেখাই থাকিম গোটেই বস্তুখিনি। সঁচাকৈ ইয়াৰে কটেজবোৰৰ যিটো ষ্টাইল ন, মোৰ বিৰাটেই ভাল লাগিছে। আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবচোন। ইয়াৰে যিটো ভিউ হয় ৰিয়েলি বহুত বেছি ধুনীয়া। আৰু চাওক, এইখিনি বেচিকেলি ফটো উঠিবলৈ খুব বেছিকৈ ব্যৱহাৰ কৰা হয়। ইয়াতে দেখিব যে প্ৰি ৱেডিং শ্বট এটা চলি আছে, চাগে প্ৰি ৱেডিং শ্বট, নট চিয়'ৰ। অ'কে, কাষত ব্ৰহ্মপুত্ৰ আৰু খুবেই ধুনীয়া। আৰু কটেজবোৰ দেখিছে, সেইবোৰ মই দেখাইছিলোঁ অলৰেডি। কটেজ ইমান ধুনীয়াকৈ আছে, মানে কটেজবোৰ এনেকুৱা লাগে যে গছৰ ওপৰত আছে কটেজবোৰ। চ' আৰু বেলেগ বেলেগ কটেজো আছে, মই দেখাই যাম বাৰু। কেইটামান কটেজ মই দেখাম। এইখিনিতে আৰু এটা কটেজ আছে, এইটো চাই লওক। ভিডিঅ' কৰি আছে। অ'কে, চাওক, মই আজি ইয়াতে ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। এনেকুৱা নহয় কি মই লগৰ পাব্লিচিটিৰ কাৰণে কিবা প্ৰাইভেট এটা প্ৰপাৰ্টি পাব্লিচিটি কৰি আছোঁ, তেনেকুৱা একো কথা নহয়। জাষ্ট মই ইয়াতে আগতে আহিছিলোঁ আৰু আহি মোৰ পৰিৱেশটো ইমানেই ভাল লাগিলে। কাষত ব্ৰহ্মপুত্ৰ প্লাছ কটেজবোৰ প্লাছ কেণ্টিনখন খুব ভাল লাগিলে। চ' যিসকলে জানেতো জানেই, বাট যিসকলে নাজানে মই তেওঁলোকে যাতে গম পাব পাৰে, মই তাৰ কাৰণে এই ভিডিঅ'টো বনাইছোঁ। আৰু গুৱাহাটীৰ একদম কাষতে লাগি আছে চন্দ্ৰপুৰ আছে এই ৰিজৰ্টখন। চ' যিসকলে নাজানে অৱসৰ বিনোদনৰ কাৰণে ইয়ালৈ আহিব পাৰে, আৰু এটা খুব ধুনীয়া এটা ভাইব পাব, খুব ধুনীয়া এটা পৰিৱেশ পাব। চ' খুব ধুনীয়াকৈ সেই ভেকেশ্যন এটা খুব ধুনীয়াকৈ এনজয় কৰিব পাৰিব। চ' সেইকাৰণে ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আৰু মই এতিয়া কেণ্টিনখন দেখাবলৈ বাকী আছে, মই কেণ্টিনখন দেখাম এতিয়া। তাতে মই লাঞ্চটো কৰিম। চ' সেইবোৰে। এয়া মই সোমাই আহিছোঁ কেণ্টিনখনলৈ। কেণ্টিনখনত বহাৰ আগতে মই প্ৰথমে যাওঁ ওপৰলৈ, মানে ওপৰ মানে যে দেখিছে ৰ, এইখন ফেৰী হয়। ফেৰীখনৰ ওপৰত এটা খুব ধুনীয়া ভিউ আছে। চ' তাত গৈ ভিউটো দেখাই লওঁ, লৈ আহিম তললৈ। এইখন হৈছে কেণ্টিন, আৰু একচুৱেলি তলত কেণ্টিন, ওপৰত এইখিনি ফটো উঠাই স্পেচ বা ভিউটো চোৱাৰ এটা স্পেচ। আৰু এইখিনি এখন আচলতে পানী জাহাজ। চাওক, পানী জাহাজ হয় এখন। আৰু পানী জাহাজখনক তেওঁলোকে সুন্দৰভাৱে সজাই এখন কেণ্টিনলৈ পৰ্যবেক্ষিত কৰিছে। কাষত ব্ৰহ্মপুত্ৰ। মোৰ সঁচাকৈ এইকাৰণে মোৰ ভাল লাগিছে এই জেগাখিনি, কাৰণ কিয় কাষত ব্ৰহ্মপুত্ৰ আৰু এইফালে গোটেই যিখিনি কটেজ আছে য'ত তাতে গোটেইখিনি মানে চেগুন গছ বা বিভিন্ন ধৰণৰ বেলেগ বেলেগ ভাল ভাল গছ আছে। খুব ঠাণ্ডা পৰিৱেশ। আৰু এতিয়া ভাত খোৱাৰ সময়, ভাত খাইছোঁ। ভাত খাই মেলি যাওঁগৈ আৰু হৈ গ'ল ধুনীয়াকৈ। আমাৰ কেমেৰামেনকো ভাত খাবলৈ দিওঁ, গতিকে ভিডিঅ'টো
হ'ব খোৱা পাতো আৰু আজিৰ ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ মই যিখিনি পাৰোঁ দেখাবলৈ চেষ্টা কৰিলোঁ গতিকে লগ পাম নেক্সট ভিডিঅ'ত